এই সম্বৰ্ধনা অনুষ্ঠানত আৰু বহুত প্ৰয়োজন কাৰণ ছাত্ৰ ছাত্ৰীসকলে দীঘলীয়া সময় 10 বছৰ 12 বছৰৰ পৰিশ্ৰমৰ পিছত আজি এই সন্মানৰ অধিকাৰী হৈছে গতিকে আমি তেওঁলোকক উৎসাহ যোগোৱাটো আমাৰ দায়িত্ব আৰু সেইকাৰণে আজি মই আহি উপস্থিত হৈছোহি ভাল লাগিছে যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আহিছে আৰু এইসকলে আমাৰ ভৱিষ্যত আগলৈ গৈ সমাজক নেতৃত্ব দিব গতিকে আজি এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হৈ নিজকে ভাল লাগিছে নিজকে অনুভৱ হৈছে যে অধ্যক্ষ হিচাপে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ পৰিশ্ৰমৰ যিটো বিনিময় সামাজিক স্বীকৃতি সেই স্বীকৃতি দিয়া অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে সৌভাগ্য অৰ্জন কৰা স্যাৰ আজি আপুনি ভাষণৰ প্ৰসংগত কৈছিলে ছাত্ৰ ছাত্ৰীসকলৰ হয় মই মোৰ ব্যক্তিগত অনুভৱ আৰু যিখিনি দেখিছোঁ সমাজত প্ৰথমতে ভাল ব্যক্তি এজন দ্বিতীয়তে আৱেগিক মানসিক আৰু শাৰীৰিকভাৱে সবল ব্যক্তি এজন আৰু তাৰপিছত ডক্টৰ ইঞ্জিনিয়াৰ শিক্ষক ব্যৱসায়ী হোৱাৰ দৃষ্টিভংগী ৰাখিব লাগে কাৰণ নহ'লে ভাল ব্যক্তি এজন বা এটা চাকৰি পোৱাৰ পিছতো যদি মানসিক আৱেগিক শাৰীৰিকভাৱে সবল নহয় তেনেহ'লে অসুবিধাত পৰে গতিকে মই ভাবোঁ যে প্ৰথমতে ভাল ব্যক্তি তাৰপিছত আৱেগিক মানসিকভাৱে সবল ব্যক্তি আৰু তাৰপিছত আমি আমাৰ কেৰিয়াৰৰ কথা চিন্তা কৰিব লাগে 800টো সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষত উলহ মালহেৰে পালন কৰা হৈছে আৰু তাৰ ঠিক লগে লগে বিশ্বনাথ জিলাৰ এই গহপুৰ শাখাৰ উদ্যোগত আজি শ্বহীদ কনকলতা বৰুৱা শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা উপলক্ষে কৃতি ছাত্ৰ ছাত্ৰীৰ এটা অভিনন্দন অনুষ্ঠান তেওঁলোকে আয়োজিত কৰিছিল আৰু ইয়ালৈ আহি প্ৰায় 6 শতাধিক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে সম্বৰ্ধনা জনাব বুলি ইতিমধ্যে জনাইছে আৰু খুব এটা ভাল পৰিৱেশৰ ৰচনা হৈছে আৰু ভাল লাগিছে এইখন ঐতিহ্যমণ্ডিত ছয়দুৱাৰ মহাবিদ্যালয়ত আহি আৰু আমি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ মানপত্ৰ আৰু মূল্যাংকনৰ লগতে তেওঁলোক মানৱ সম্পদ হিচাপে আৰু সামাজিক দায়িত্বশীল এজন নাগৰিক হিচাপে তেওঁলোকৰ যিখিনি কৰণীয় থাকে সেই কৰণীয়খিনিৰ ওপৰত তেওঁলোকে যাতে গুৰুত্ব আৰোপ কৰে তাৰে কাৰণে আমি এই মঞ্চখনৰ পৰা আমি আগ্ৰহ কৰিছোঁ আৰু আগন্তুক সময়ত তেওঁলোকে সমাজৰ যি শ্ৰেণীৰ নেতৃত্বই তেওঁলোকে যি শ্ৰেণীৰ নেতৃত্বই তেওঁলোক নলওক কিয় তেওঁলোকে আগন্তুক সময়ত যাতে তেওঁলোকে এই দুয়োটা গুণ তেওঁলোকে লগত ৰাখি যাতে সকলোখিনি কাৰুকাৰ্য সম্পাদন কৰে তাৰ কাৰণে আমাৰ এই মঞ্চখনৰ পৰা আগ্ৰহ থাকিল আৰু বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱসটো আমি এটা শৈক্ষিক ছাত্ৰ সংগঠন গতিকে আমি ছাত্ৰ দিৱসটো প্ৰতিষ্ঠা দিৱস হিচাপে নহয় আমি ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষত জন্মলগ্নৰ পৰাই অবিৰতভাৱে পালন কৰি অহা হৈছে প্ৰায় 6 শতাধিক ছাত্ৰ ছাত্ৰীক আজি ইয়াতে সম্বৰ্ধনা জনোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ইতিমধ্যে ইয়াৰ আয়োজক সমিতিয়ে আমাক জনাবলৈ দিছে ৭৮তম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আজি আমি ৮০০ৰো অধিক কীৰ্তিবান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনাৰ বাবে আমন্ত্ৰণ জনাইছিলোঁ ৭৫% ওপৰৰ পৰা গহপুৰ সমষ্টিৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে আমাৰ বিশেষকৈ 3টা শাখা ছয়দুৱাৰ শাখা গহপুৰ শাখা আৰু কলাবাৰী শাখা একত্ৰীকৰণ কৰি গহপুৰ শাখা উদ্যোগত আৰু ছয়দুৱাৰ মহাবিদ্যালয় শাখাৰ সহযোগত আমি উক্ত অনুষ্ঠান আয়োজন কৰিছিলোঁ বিশেষকৈ যিখিনি কীৰ্তিবান ছাত্ৰ ছাত্ৰীসকল যে সমাজৰ আগন্তুক সময়ত নেতৃত্ব বহন কৰিব পাৰে অকল তেওঁলোকে শৈক্ষিক শিক্ষাই নহয় সামাজিক জগতখনত তেওঁলোকে কেনেদৰে আগন্তুক সময় আগবাঢ়ি যাব পাৰে সেইসমূহ ওপৰত চৰ্চা কৰা হয় আৰু আগন্তুক সময়ত আমি ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন বিশেষ আলোচনা সভা আমি আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেই গোটেইবোৰ বস্তু আজি এই সভাখনত আমি আলোচনা কৰোঁ হয় আমাৰ কেন্দ্ৰীয় কাৰ্যকাৰিণী সদস্য হেৰল মোহন ডাঙৰীয়া বিশেষভাৱে উপস্থিত আছিল ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ কিশোৰ সিং ৰাজপুত ছাৰ উপস্থিত আছিল বিদ্যাৰ্থী পৰিষদৰ বহুখিনি কাৰ্যকৰ্তা আজি উপস্থিত আছিল আৰু এই উপস্থিতিতে আজিৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালিত হয় আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গহপুৰ নগৰ শাখাৰ লগতে ছয়দুৱাৰ মহাবিদ্যালয় শাখাৰ উদ্যোগত 9 জুলাই আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সংগতি ৰাখি আমি শ্বহীদ কনকলতা বৰুৱা কৃতি বিদ্যাৰ্থী অনুষ্ঠানৰ এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিলোঁ সেই সম্বৰ্ধনা অনুষ্ঠানত আমাৰ বিশেষভাৱে উপস্থিত আছে ছয়দুৱাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় আমাৰ বিশেষভাৱে আজি অনুষ্ঠানত উপস্থিত আছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সদস্য হেৰল মোহন ডাঙৰীয়া উপস্থিত আছে প্ৰায় আমি 600 ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনোৱাৰ যি সিদ্ধান্ত লৈছিলোঁ প্ৰায় 600 ছাত্ৰ ছাত্ৰী আজি এই মঞ্চত উপস্থিত থাকে তেখেতসকলক আমি সম্বৰ্ধনা জনালোঁ আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি এই বাৰ্তাই দিব বিচাৰিছোঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যি আদৰ্শ যি এনেধৰণৰ যি সম্বৰ্ধনা অনুষ্ঠান আমি অনাগত দিনত যাতে আৰু সকলো ছাত্ৰ ছাত্ৰীক আৰু ভালকৈ যাতে কেনেধৰণে আয়োজন কৰিব পাৰোঁ তাৰে আপোনালোকৰ পৰা সহায় সহযোগিতা আৰু গহপুৰবাসী ৰাইজৰ সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ অনাগত দিনত আমাক আশীৰ্বাদ কৰিব এনেধৰণৰ ভাল কাম কৰি দিব পাৰোঁ ধন্যবাদ